হয়চক ৰাজ্যত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে চলি থকা ভোটাৰ তালিকাৰ যি ৰিভিজন অৰ্থাৎ স্পেচিয়েল যি ৰিভিজন চলি আছে, এই ৰিভিজনক লৈ গোটেই অসমতে এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ আপোনালোকে নিশ্চয় গম পাইছে যে সম্পূৰ্ণভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ নিৰ্দেশত তেখেতৰ স্বীকাৰোক্তি অনুসৰি গোটেই অসমতে বিজেপি কৰ্মীসকলে অসমৰ হেজাৰ হেজাৰ লাখ লাখ সংখ্যালঘু মুছলমান ভোটাৰৰ বিৰুদ্ধে ফৰ্ম 7খন মানে ব্যৱহাৰ কৰি অৰ্থাৎ অপব্যৱহাৰ কৰি লক্ষাধিক ভুৱা আপত্তি দাখিল কৰিছে। আৰু সেই ভুৱা আপত্তিৰ অজুহাতত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে উক্ত ভোটাৰসকলক বিভিন্ন শুনানিলৈ মাতি আছে। বা আমি গম পাইছোঁ যে BLO সকলৰ জৰিয়তে হওক মূলতঃ হেজাৰ হেজাৰ লাখ লাখ জেনুইন ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ এটা ষড়যন্ত্ৰ চলিছে। আচলতে আমি ক'বলৈ বাধ্য হৈছোঁ, এয়া কোনো স্পেচিয়েল ৰিভিজন নহয়, এয়া হ'ল এক পলিটিকেল ৰিভিজন স্পন্সৰ্ড বাই বিজেপি গভৰ্ণমেণ্ট। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আজিৰ তাৰিখত বিজেপি নেতৃত্বাধীন চৰকাৰৰ এটা অংগলৈ পৰিণত হৈছে, এটা শাখালৈ পৰিণত হৈছে। তো এই ক্ষেত্ৰত আমি ABMC তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আমি আমাৰ প্ৰতিক্ৰিয়া দি আহিছোঁ। কথাটো হ'ল, আজি যিসমূহ ফৰ্ম 7ৰ অপব্যৱহাৰ কৰা হৈছে, আজি এনেকুৱা আমি বিভিন্ন উদাহৰণ দেখা পাইছোঁ। আৰক্ষী থানাসমূহত গোচৰ ৰুজু হৈছে, যিসকল ব্যক্তিৰ জৰিয়তে ফৰ্ম 7ৰ অপব্যৱহাৰ কৰি কোনোবা জেনুইন মানুহক, জীৱিত মানুহক মৃত সজাই আপত্তি দেখুওৱা হৈছে, স্থায়ী বাসিন্দাক পাৰ্মানেণ্টলি শিফটেড দেখুওৱা হৈছে। তো এই ধৰণৰ অবজেকশ্যন ব্যৱহাৰ কৰোঁতে আনকি বিভিন্নজন ব্যক্তিৰ চহী পৰ্যন্ত জাল কৰা হৈছে। এজন ব্যক্তিৰ জৰিয়তে একোটা সমষ্টিত শতাধিক ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে, বাল্ক অবজেকশ্যন দাখিল কৰা হৈছে। আৰু এয়া সম্পূৰ্ণভাৱে ভাৰতৰ এই সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ভাবুকি। আমাৰ দেশখনত ভোটাৰে চৰকাৰ নিৰ্বাচিত কৰে, কিন্তু আজি এনেকুৱা এটা পৰিৱেশ অসমত সৃষ্টি কৰি দিয়া হৈছে য'ত চৰকাৰৰ নেতৃত্বত থকা ৰাজনৈতিক দলটোৱে নিৰ্বাচন কৰিব যে আমাক কোনে ভোট দিব। তো এইখিনি কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলিভাৱে কৈছে যে তেখেতৰ নেতৃত্বতে ভুৱা আপত্তিসমূহ দাখিল কৰা হৈছে। সংবিধানখন আভেল কৰা, কনষ্টিটিউশ্যন আভেল কৰাৰ শপত লোৱা মুখ্যমন্ত্ৰী এজন ৰাজ্যখনৰ মুৰব্বী, তেখেতৰ মুখেৰে এনেকুৱা ধৰণৰ অসাংবিধানিক মন্তব্য আজি যি আমি মুকলিভাৱে শুনিবলৈ পাইছোঁ, এয়া দেশৰ গণতন্ত্ৰৰ প্ৰতি মুঠি স্বাস্থ্যকৰ নহয়। আমি স্পষ্টকৈ কৈছোঁ, আজি তেখেতে যে মিয়া মিয়া বুলি কৈ আছে, যে মিয়াসকলৰ নাম কৰ্তন কৰিব, মিয়াসকলক ৰিক্সা ভাড়া 5 টকাৰ ঠাইত 4 টকা দিব লাগে, আনকি বিভিন্ন ঠাইত মিয়াসকলৰ নামত অৰ্থনৈতিক বয়কটৰ পৰ্যন্ত তেখেতে আহ্বান জনাইছে। আচলতে মিয়া বুলি কোনো কথা নাই। তেখেতে যেতিয়াই মিয়া বুলি শব্দটো উচ্চাৰণ কৰে, সেই শব্দটোৰ অৰ্থ হ'ল গোটেই অসমৰ সৰ্বস্তৰৰ মুছলমান সমাজখন। ইয়াত গৰীয়া, মৰীয়া, উজানি, টেকি, ভাটিয়া সৰ্বস্তৰৰ মুছলমানসকলক তেখেতে মিয়া নামেৰে সম্বোধন কৰি আজি ৰাজ্যত এটা চূড়ান্ত সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰি অহা এই বিধানসভা নিৰ্বাচনত তেখেতে এই সাম্প্ৰদায়িকতাবাদকে, এই বিভাজনৰ ৰাজনীতিকে মূল আধাৰ হিচাপে লৈ তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে। আৰু তেখেতে গম পাইছে যে তেখেতৰ বিৰুদ্ধে যিসমূহ ভোটাৰে ভোট দিবলৈ ইতিমধ্যে সাজু হৈছে, সেই ভোটাৰসকলক তেখেতে যিকোনো মূল্যৰ বিনিময়ত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বক্ৰপথৰে পুনৰাই 2026ত এই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয় আকৌ এবাৰ মুখ্যমন্ত্ৰী আসনত বহিব বিচাৰিছে। তো সেই ক্ষেত্ৰত আমি নিশ্চয় গম পাই যে BTCৰ যিহেতু শিডিউলত 6ষ্ঠ অনুসূচীভুক্ত এখন চৰকাৰ, আমি দেখিবলৈ পাইছিলোঁ ওদালগুৰি জিলাতো সহস্ৰ ভোটাৰৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল। আমি ABMC ওদালগুৰিত থিয় হৈ প্ৰতিবাদ কৰিছোঁ। এই শুনানি কেন্দ্ৰসমূহত আমি গৈ উপস্থিত হৈছিলোঁ। কোকৰাঝাৰতো ঠিক তেনেকুৱা তদ্ৰুপ একে ধৰণৰ আপত্তি দাখিল কৰা হৈছিল। এই মুছলপুৰৰ দীঘলডোঙাৰো শতাধিক ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল। তো এই ক্ষেত্ৰত আমি ABMCয়ে BTC চৰকাৰখনক আমি দাবী জনাইছিলোঁ যে যিকোনো মূল্যৰ বিনিময়ত যাতে BTCৰ এই প্ৰকৃত ভোটাৰসকলৰ ওপৰত আতিশয্য চলোৱা নহয়। তো আমি আমাৰ আহ্বানত, আমাৰ দাবীৰ প্ৰতি কিছু গুৰুত্ব দি BTC প্ৰধান হাগ্ৰামা মহলী ডাঙৰীয়াই আজি প্ৰায় 2 দিন পূৰ্বে ঘোষণা কৰিছে যে BTCৰ তেখেতে স্পেচিয়েল ৰিভিজন মানে বলবৎ হ'ব নিদিয়ে। আজি 31 জানুৱাৰী তাৰিখে আমি কোকৰাঝাৰত এই স্পেচিয়েল ৰিভিজনৰ নামত যি অসমৰ তথা BTCৰ সংখ্যালঘু মুছলমানসকলক হাৰাশাস্তি কৰি আছে, এই হাৰাশাস্তিৰ বিৰুদ্ধে আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আছিল। অহা 2 ফেব্ৰুৱাৰী তাৰিখে আমি ওদালগুৰিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া আছিল। যিহেতু BTC চৰকাৰে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই, ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এটা খোজ আগুৱাই দি এই অঞ্চলৰ জনগণক এছাৰৰ এই আতিশয্যৰ পৰা ৰক্ষা কৰিম বুলি এটা মুকলিভাৱে প্ৰতিশ্ৰুতি দিছে। BTCৰ 5খন জিলা আয়ুক্তসকলক মাতি নি তেখেতে বৈঠক অনুষ্ঠিত কৰিছে। তো আমি যিহেতু অহা 10 ফেব্ৰুৱাৰী তাৰিখে
চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব আমি 10 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰিছোঁ আমি আশাবাদী যে বিশেষকৈ বিটিচি অঞ্চলৰ এই 5খন জিলাৰ এজনো জেনুইন ভোটাৰৰ নাম কৰ্তন নহ'ব নহ'লে আগন্তুক দিনত নিশ্চয় যদি কৰ্তন হয় আগন্তুক দিনত সমগ্ৰ বিটিচি অঞ্চলত ইয়াৰ প্ৰতিবাদ হ'ব গুৱাহাটীত প্ৰতিবাদ হ'ব যন্তৰ মন্তৰ প্ৰতিবাদ হ'ব আৰু প্ৰয়োজন সাপেক্ষে আমি গুৱাহাটী উচ্চ ন্যায়ালয় আৰু নহ'লে মহামান্য উচ্চতম ন্যায়ালয়লৈকে আমি আগবাঢ়ি যাবলৈ প্ৰস্তুত কথা এটাই কোনো কাৰণতে জনগণৰ যি মৌলিক ভোটাধিকাৰৰ অধিকাৰ একমাত্ৰ মুছলমান হোৱা বাবে কাঢ়ি লৈ যাবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ব্যৱহাৰ কৰি যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ কেতিয়াও মানি লোৱা নহ'ব